ডায়লগ শুনিছেন নাই? শুনিছে? কি আগতে মন নকৰে মোৰ কোনো জাতি নাই বাস গায়ক চিঞৰি দিলে মোৰ কোনো ভগৱান নাই মোৰ কোনো জাতি নাই মই মুক্ত মই কাঞ্চনজঙ্ঘা ওই মরি রং লাগি যায় সুহি রং লাগি যায় ছোৱালীজনী নাছিলে মই কৈছো গানটো গাইছিলো পিছন নাচি গলো পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে ঘণ্টা দাম পৰিৱৰ্তন একো হোৱা নাই আজিলৈকে পৰিৱৰ্তন আমি কৰিলেহে হ'ব মোদী চৰকাৰে কেতিয়াও পৰিৱৰ্তন নকৰে আকৌ ভাইয়ে বেহনো কৰিলে শেষ মানুহ পকি গ'ল আচ্ছা এইটো পেনটো কেনেকে ধৰণৰ পেন গান লিখেছে হোমে সি মোক বনাই দিছে এচি পেন এইটো এচি নেকি এচি হওক ডিচি হওক পেন পেন ন ধাক্কা আছে নহয় আচ্ছা এতিয়া আহিবলগীয়া চিনেমা কি কি আছে জুলু আছে জুলু এখন বহুত ডেঞ্জাৰ চিনেমা ইংলিছত বনাইছে এখন ছবি চাব নাই আৰু অলপ চিঞৰ অসমীয়া চিনেমা চবে চিঞৰিব লাগিব দৈ লৈ যাম অসমীয়া চিনেমা চাম কথাটো জেংকৈ মাগো নেচালে আকৌ চিধা কথা আপুনি ৰাজনীতি ভাল পায় নে নাই ৰাজনীতি মোৰ বেয়া পাওঁ নহয় মই নিজে নকওঁ কাৰণে জীৱনত আহে একদম সৃষ্টি হেৰি ডিষ্টাৰ্ব হয় আচ্ছা আপুনি মুম্বাইৰ পৰা গুচি আহিলে বুলি শুনিলো মুম্বাই মানে মই চবেই গাই বুলি ভাবে কিন্তু মই নাগাওঁ নহয় জুবিন গাৰ্গে ধেৰ কাম কৰে আৰু মুম্বাই মানে ছিংগাৰ কোন ধৰিব নোৱাৰে মানে চবেই গাই বুলি ভাবে কিন্তু মই জুবিন গাৰ্গে নাগাওঁ নহয় ধেৰ কাম কৰে জুবিন গাৰ্গে কথা কৈছো এই কোনো আচ্ছা বিহু আপুনি এইবাৰ ক'ত ক'ত প্ৰগ্ৰাম কৰিছে এই প্ৰগ্ৰাম কৰিছো মই আৰু বানপানীৰ টকাবিলাক গুচি যায় নহয় প্ৰগ্ৰাম বুলি ডিষ্টাৰ্ব হয় মোৰ আমি শুনিছো আপুনি আপোনাৰ প্ৰগ্ৰাম কৰাৰ যিমান টকা আছে চব ৰাইজকে বোলে দিয়ে ক'ত ক'ত দিয়ে কাৰোবাৰ বানপানী ঘৰৰ বিগুণ কাৰোবাৰ কেঞ্চাৰ কাৰোবাৰ পঢ়া খৰচ দি থকা 20,000 30,000 40 টকা পইচা নাই মোৰ খাৰ কৰি ঘৰটোৱে বনাব পৰা নাই আজিলৈকে পইচাই পোৱা নাই আপোনালোকে পইচা দিলে বনাম আৰু কথাটো আপুনি সি মানে মজুৰি দিছে মজুৰি দিছে ভাই এক চিনেমা লৈ ল'ব লাগিব খালি চিনেমা লৈ ল'ব লাগিব খালি পেটটো অলপ বাঢ়িছে ন তাৰ হয় ন সেইটো বাঢ়িছে মানে চিনেমাত গুণ্ডা হ'লে দেৰিব নোৱাৰে বোলো তাকে উল্টাই মাৰিব নহ'লে হয় না ছোৱালীজনী হাঁহি আছে দেখিছিলে এতিয়া আপুনি নেক্সট কি ভাবি আছে অসমৰ কাৰণে ভাল চিনেমা লাগি আছে 25 বছৰ গান লাগিলে 25 বছৰ এবাৰ চিনেমা লাগিলে আপুনিতো বহুত গান গালে গালো আৰু 25,000 16,000 গান মই গাইছো আপুনি নাই গোৱা কথাটো জুবিতাৰ কাৰণে তো বেট হাততালি লাগে ৰাইজৰ আমাৰ মাধৱৰ কাৰণেও এটা হাততালি লাগে যে জুবিন দা কোন নাই ন মোৰ লগত থাকিলে মই কুল দিছে মন নহটো হয় না কিনে কৈছে এইখিনিতে আমি মাধৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছো সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সভাপতি ৰাকেশ বড়ো আৰু তেখেতক সহায় কৰিব জমিৰ চাহ গান গাব লাগিব নেকি
বিহু 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 ভুল নহয় বাবা পিছত গান নেকি গান ন ই হাঁহি আছে মোৰ লগৰ মই দেউতাই খুব মৰম কৰিলে মানে আৰু এটা কথা আপোনাক বৰ বেছি দেৰিলৈকে প্ৰগ্ৰাম কৰিব দিয়া নাই বোলে দেউতাই অলপ দিগদাৰ পায় দেউতাৰ লগত মই শপত খাইছোঁ কৈছো নাগাবি আৰু 1 বজাৰ পিছত মই ঘৰলৈ গুচি আহোঁ কৰে বডিগাৰ্ড কৈ আছো নহয় মোক বডিগাৰ্ড নালাগে গোটেই আছো বডিগাৰ্ড কৰে মই আজি গান নাগাম বিশ্বজিতে গাব ভাল ধুনীয়াকৈ বাৰু মই কৈছো তই গান গা মই নাচিম মই কৈছো তই গান গা মই নাচিম বিহু এটা গাই যা ও মরি রং লাগি যায় সুহি রং লাগি যায় মই আজি গান গাবলৈ মন নাই বিশ্বজিতে কৈছো তই গান গা মই নাচিম মই কৈছো মই সৰুতে বহুত লগ পাইছো ধুনীয়া গান গাই ভাল গাই গাই যা মোক কাইলাটো ক'ব নালাগে মই ছোৱালী মানুহ নহয় আকৌ আহিম লিখিত মাতেই নালাগে কি পাগলা কৰি দিছো নেকি পাগলা কৰি দিছো মই নিজে পাগলা আৰু পাগলা নহ'লে নাম নাদিওঁ আজিকালি অলপ পাগলা হ'বই লাগিব আজি গৰিমা অকণমান খং কৰি আছে ৰহাত এৰি ধৰিলো তাইক মানে মোৰ লগত কেলৈ অহা ধৰিলে যাম একেটা জেগাতে জুবলিৰ লগত আজি গান গোৱা 2 বছৰমান হ'ল তাই ডাঙৰ আৰ্টিষ্ট হ'ল মোৰ লগত নোগোৱা হ'ল আজিকালি বিশ্বজিতে গান গাওঁ তেতিয়া শুনিবি দেই থেংক ইউ লাভ ইউ আমি মাধৱ